সকলোকে নমস্কাৰ জনাই আমাৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদতে আমিও বৰ্তমান ভালে কুশলে আছোঁ। আজি মানুহজনো কামলৈ নগ'ল। আজি আমাৰ মানে দেউতা ভাগৰ মিটিঙত দিম আৰু এইফালে মানুহজনে কি কৈছে চাব দিম। মই পাছ কেমেৰা কৰি দিছোঁ আপোনালোকক। এইফালে মানুহজনে কামত লাগি আছে বৰাবৰ। কামত মানে আজি লোকেল মুৰ্গী এটা মাৰিলোঁ। চচু বুঢ়াজনক মানে মিটিঙত দিম বুলি ভাবিলোঁ আৰু চচু বুঢ়া লোকেল কুকুৰা খুৱাই দিম বুলি ভাবিলোঁ। সেইবাবে মমাইক দিলোঁ মাৰিবলৈ লোকেল কুকুৰা আৰু মমাই মাৰি দিলে। এতিয়া মই কাটিছোঁ। কুকুৰা নিলে বেছি যাব নহয় বাৰু, 3 পোৱামান ওলাব ন। 1 কেজি মান ল'বনে? নহ'ব আতিয়ালটো লাগে। মতা কৰা খাওঁ লাগিছে মানে এই মতা কুকুৰা এটা ছোৱালীজনীক খুটি থাকে মানে একদম জাহি টিককে খুটে। সেইকাৰণে মানে তাইক কৈছোঁ খাম বুলি। আৰু আজি যিহেতু মানে মাৰিছোঁ তাইক কৈছোঁ যে আজি মতা কুকুৰাটো মাৰি দিলোঁ দেই, তোমাক খুটি থাকে নহয় বুলি। তাইক কৈছোঁ বেলেগ এটা খাম, তাই নাখায়, সেইটোহে খাব লাগে। মতা কুকুৰা খায়। তাই টিকাত খুটি ফুলাই দিলে বোলে চাওঁ তই খুটিলে দেখুৱাই দিয়া তোমাক আগতে। পাচাব কৰিবলৈ যাব নাই ছোৱালীজনী মানে কুকুৰাতে খুটি দিয়ে ন। খুটে আজি পেটত খুটিব। খাবি নাই পেটতে খুটিব। হা ল'ৰাটোক মানে ওচৰৰ মমাৰ লগতে দি থৈ দিছোঁ আৰু ককা মুটি দিলে বোলে মুখে চুখে। চোৱা ঘৰত কটা বস্তু এনেকুৱাই ভাল আৰু ন। সেইটো কাৰণে ভাল আৰু মানে এনেকুৱাই ভাল মানে তেজে লুটি পুটি হয় ন। যদি ব্ৰইলাৰটো আনা এনেকৈ তেজে লুটি পুটিকৈ আনিলেও মানে মই ধুই পেলাওঁ। ধুই পেলাই কাৰণটো হ'ল এইবোৰ ধূলিয়ে মাকতে ৰাস্তাৰ কাষত ন সোমাই খাবলৈ বেয়া। ল'ৰাৰখীয়া এইফালে মমাই যাবগৈ আজি চেন্নাইলৈ। আজি মমাইকো ভাতকেইটা খাই যাবলৈ কৈছোঁ আমাৰ ঘৰতে। মাংস কাটি হৈ গ'ল। এতিয়া আমি আহি আছোঁ টাউনলৈ। মমাই স্কুটি চলাই আছে আৰু টাউনলৈ অহা কাৰণটো হ'ল কমাহাললৈ আহিছোঁ। কটাৰী এখন বনাবলৈ দিছিলে হ'ল নাই গ'লহি। অলৰেডি কটাৰীখন বনাই হৈ গ'ল। এতিয়া নালটো লগাই আছে। এই কটাৰীখন মানে মমাই বনাবলৈ দিছিলে। মমাই চেন্নাইলৈ লৈ যাব। চেন্নাইলৈ লৈ যোৱাৰ কাৰণটো হ'ল মানে চেন্নাইত কটাৰী মানে অকণি পায় আৰু অকণি কটাৰী মাছ মাংস কাটিবৰ কাৰণে নোৱাৰে আৰু সেইবাবে মানে ডাঙৰ কটাৰী এখন ইয়াৰ পৰা বনাই লৈ গৈছে। মাছ মাংস কাটিবৰ কাৰণে ভাল হয়। টাউনৰ পৰা আহিলোঁ কমাহালৰ পৰা আৰু এইফালে চাওক মুন্নিয়ে বনাই আছে মাংস দেখিছেনে। আৰু ভাত হৈ গ'ল। এতিয়া মাংস বনাই লৈছে। গেছতে বনাইছে, খৰি নাই। গেছত বনাইছে দেই। বনাই কিনে লওঁ আজি পাৰিলে মানে পাছত দেখাম। যদি নোৱাৰোঁ আজি ইমানটোতে সমাপ্ত আৰু যিহেতু ল'ৰাও আছে দেখাম বুলি নকওঁ আপোনালোকক ন। অকণমান দিগদাৰ হৈ যায় ন। কাৰেণ্টহে আমাৰ ইনভাৰ্টাৰো নাই, পটককৈ কাৰেণ্টটো গুচি যায়। সেইমতে ল'ৰাও কান্দে। বনাই কৰি হৈ গ'ল আৰু এতিয়া মই আগবন কৰি দি লওঁ আৰু ভকত নাম এটা যিহেতু মই বনাইছোঁ ময়ে দিম আৰু জীয়েকে যেনেকৈ দিলেও খাব নহয় জানো। বাপেকে খাবৰ কাৰণে মাতিছোঁ আলহী, কিন্তু আগবন কৰিবৰ কাৰণে নাম এটা আৰু আগতেও দিছোঁ মই নিজেই দিওঁ দেউতাক আৰু আজিও নিজে দিম আৰু আজিলৈ ভিডিঅ' ইমানেই আছিলে। ধন্যবাদ।